নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ স্কৰ, মই এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সংখ্যা তত্ত্বৰে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম, যদিহে আপোনাৰ জন্ম তাৰিখত, ইংৰাজী জন্ম তাৰিখত 9 সংখ্যাটো নাথাকে, তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে আৰু সেই 9 সংখ্যাৰ এনাৰ্জি লাভ কৰিবৰ কাৰণে আপুনি কি উপায় কৰা উচিত। বন্ধুসকল, আমি সকলোৱে জানো যে সংখ্যা তত্ত্ব জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ এটা ছায়েন্স, যাৰ জৰিয়তে আমি নিজৰ জীৱনৰ বহু কথা জানিব পাৰোঁ। আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ কোৱালিটিৰ সম্পৰ্কে, আমাৰ স্কিলৰ সম্পৰ্কে, আমাৰ কেৰিয়াৰৰ সম্পৰ্কে ভালকৈ আমি জানি ল'ব পাৰোঁ। বন্ধুসকল, সংখ্যা তত্ত্বত 9টা সংখ্যাৰ কথা কোৱা হৈছে। 9টা সংখ্যাৰ লগতে 9টা গ্ৰহ জড়িত হৈ আছে বুলি কোৱা হৈছে। 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত বৃহস্পতি, 4ৰ লগত ৰাহু, 5 সংখ্যাৰ লগত বুধ গ্ৰহ, 6 সংখ্যাৰ লগত শুক্ৰ, 7 সংখ্যাৰ লগত কেতু, 8ৰ লগত শনি, 9ৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে বুলি কোৱা হৈছে। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত 4 সংখ্যা যদি আমাৰ জন্ম তাৰিখত নাথাকে, মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে, আমাৰ জন্ম তাৰিখত যদি 4 সংখ্যা নাথাকে, তেন্তে আমাৰ কি সমস্যা হয় আৰু তাৰ উপায় হিচাপে আমি কি কৰিব লাগে সেই বিষয়ে কৈছিলোঁ। আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ, যদিহে আমাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাথাকে, 9 সংখ্যাটো নাথাকে, মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে বা জন্ম তাৰিখটোতে নাথাকে, তেন্তে আমি কি উপায় কৰা উচিত আৰু যদি 9 সংখ্যা নাথাকে তেন্তে আমাৰ কি সমস্যা হ'ব পাৰে। বন্ধুসকল, সংখ্যা তত্ত্ব অনুসৰি 9 সংখ্যাটোক মংগল গ্ৰহৰ সংখ্যা বুলি কোৱা হৈছে আৰু 9 সংখ্যাটো হনুমানজীৰ সংখ্যা বুলিও কোৱা হয়। গতিকে যদিহে আপোনাৰ জন্ম তাৰিখত মূলাংক হিচাপে, ভাগ্যাংক হিচাপে বা এনেও আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাই, তেন্তে আপোনালোকৰ কিন্তু লেজিনেছ আহিব, অৰ্থাৎ আপুনি এলেহুৱাৰ স্বভাৱৰ হ'ব পাৰে, এলাহ বৃদ্ধি পাব পাৰে আপোনাৰ। দ্বিতীয়তে আপোনাৰ সাহস কম হ'ব, অৰ্থাৎ আপোনাৰ সাহসৰ অভাৱ হ'ব পাৰে। জীৱনত উইল পাৱাৰ অৰ্থাৎ ইচ্ছা শক্তিৰ অভাৱ হ'ব। নিজৰ কৰ্মত যশ, মান, কীৰ্তি, খ্যাতি লাভ কৰাত আপোনাৰ সমস্যা হ'ব। জীৱনত আপুনি ষ্ট্ৰাগল কৰিব লগা হ'ব পাৰে। আপুনি ইনচেনচিটিভ হ'ব পাৰে। কামবোৰ ভাবি চিন্তি নকৰাৰ ফলত আপোনাৰ সমস্যা হ'ব পাৰে। যিকোনো কাম আপুনি যিটো উদ্যমেৰে আৰম্ভ কৰিব, সেই কামটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ উদ্যম কমি যাব। এই ধৰণৰ সমস্যা আপোনাৰ জীৱনত হ'ব পাৰে যদিহে আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাই। বন্ধুসকল, 9 সংখ্যাটো সংখ্যা তত্ত্ব অনুসৰি মংগলৰ সংখ্যা বুলি কোৱা হৈছে, যি আমাক সাহস, বল, বিক্ৰম, আত্মবিশ্বাস, উইল পাৱাৰ প্ৰদান কৰে। যদি আপোনাৰ জন্ম তাৰিখত, ইংৰাজী জন্ম তাৰিখত 9 সংখ্যাটো নাথাকে, মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে, মই আগতে আপোনাক কৈছিলোঁ মূলাংক আৰু ভাগ্যাংক কি। মূলাংক হৈছে আমাৰ জন্ম তাৰিখৰ যিটো সংখ্যা, সেয়া হৈছে মূলাংক। যদি ছিংগুল ডিজিটত আছে তেন্তে সেইটোৱে আমাৰ মূলাংক। যদি ডাবল ডিজিটত আছে তেন্তে 2টা সংখ্যা যোগ কৰি যিটো সংখ্যা আমি পাম, সেয়া হৈছে আমাৰ মূলাংক। আৰু ভাগ্যাংক হৈছে আমাৰ গোটেই জন্ম তাৰিখটো যোগ কৰি যিটো সংখ্যা আমি পাম, সেই সংখ্যাটো ছিংগুল ডিজিট কৰিলে আমি যিটো সংখ্যা পাম, সেয়া হৈছে আমাৰ ভাগ্যাংক। আৰু যদি 9 সংখ্যাটো আপোনাৰ মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে বা আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাথাকে, তেন্তে কিন্তু এই ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে। এতিয়া কথা হ'ল, আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাই, তেন্তে আপুনি কি উপায় কৰা উচিত। 9 সংখ্যাৰ মিচিং নাম্বাৰ ৰেমেডিছ হিচাপে প্ৰথম উপায়টো হৈছে যে আপুনি আপোনাৰ ঘৰত দক্ষিণ পূব দিশত এটা ৰঙা বাল্ব সদায় জ্বলাই ৰাখিব। দক্ষিণ দিশত আপুনি হনুমান দেৱতাৰ এখন চিত্ৰ সদায় লগাই ৰাখিব। পাৰিলে নিজৰ কিটচেন দক্ষিণ পূব দিশত ৰাখিবলৈ যত্ন কৰিব। সোঁহাতত সদায় এডাল ৰঙা ৰছী আপুনি সদায় ধাৰণ কৰি থাকিব। সদায় হনুমান চালিচাৰ পাঠ কৰিব। পাৰিলে মংগলবাৰে আপোনালোকে নিৰামিষ আহাৰ ভক্ষণ কৰিব বা ব্ৰত কৰিব। মাছ, মাংস বা আমিষ খাদ্য আৰু ৰাগিয়াল বস্তু সেৱন কৰাৰ পৰা দূৰত থাকিব। 3মুখী ৰুদ্ৰাক্ষ যদি পাৰে ধাৰণ কৰিব। গাই গৰুক প্ৰত্যেক মঙলবাৰে ৰুটিৰ সৈতে গুড় খুৱাব। এইকেইটা উপায় যদিহে আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাথাকে, তেন্তে আপোনালোকে সকলোৱে কৰা উচিত। কিয়নো 9 সংখ্যাটোৱে আমাৰ সাহস, বিক্ৰম, সৌৰ্য বীৰ্যৰ কাৰক, কনফিডেন্সৰ কাৰক, আত্মবিশ্বাসৰ কাৰক, ইচ্ছা শক্তিৰ কাৰক। যদি 9 সংখ্যা নাথাকে কিন্তু আমাৰ জীৱনত বহুতো আমি ষ্ট্ৰাগল কৰিব লগা হ'ব পাৰে। আমাৰ নিজৰ মনৰ কথাখিনি আমি ভালকৈ এক্সপ্ৰেছ কৰিব নোৱাৰাৰ দৰে সমস্যা হয়। গতিকে যদি আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাই, তেন্তে আপোনালোকে ইয়াৰ ভিতৰত যিকোনো 2টা বা 3টা উপায় আপোনালোকে কৰিবলৈ যত্ন কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ, যদিহে আপোনাৰ জন্ম তাৰিখত 9 সংখ্যাটো নাথাকে, মূলাংক হিচাপে, ভাগ্যাংক হিচাপে যিকোনো প্ৰকাৰে আপোনাৰ 9 সংখ্যাটো যদি মিচিং অৱস্থাত থাকে, তেন্তে আমি কি উপায় কৰা উচিত সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে।
যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।